আজি মই বনাবলৈ লৈছোঁ নৰসিংহৰ সৈতে মাছৰ জোল। পাতকেইটা মই ধুনীয়াকৈ ছিঙি আনি লৈ ভালকৈ চাফা পানীত ধুলোঁ আৰু ধোৱাৰ পিছত মই এনেকৈ ঠাৰিৰ পৰা পাতকেইখিলা ধুনীয়াকৈ এৰুৱাই ল'লোঁ। তাৰ পাছত মই লৈছোঁ আদা আৰু নহৰু এনেকৈ খুন্দি লোৱা। আপোনালোকে ইচ্ছা কৰিলে এইখিনি গ্ৰাইণ্ডাৰতো পিহি ল'ব পাৰিব। অলপমান জলকীয়া গুড়ি লৈছোঁ, এয়া অপশ্যনেল হয়, আপোনালোকে নল'লেও কোনো আপত্তি নাই। আৰু কেইডোখৰমান মাছ লৈছোঁ, মাছকেইডোখৰ মই ভালকৈ কাটি লৈ ধুনীয়াকৈ পানীত চফাকৈ ধুলোঁ, ধুই পেলাই এয়া এনেকৈ কাঢ়ি ল'লোঁ। তাৰপিছত মই কেইটামান কেঁচা জলকীয়া লৈছোঁ। আপোনালোকে যদি জ্বলা বেছিকৈ নাখায় তেন্তে জলকীয়াৰ পৰিমাণটো কমাই দিব। আৰু পিঁয়াজকেইডোখৰ এনেকৈ কাটি লৈ মই গ্ৰাইণ্ডাৰত এটা পেষ্ট বনাই লৈছোঁ, এয়া দেখিছে। আপোনালোকে যদি ইচ্ছা কৰে মিহিকৈ কুটিও আঞ্জাকণ বনাব পাৰে, কিন্তু খুন্দি ল'লে মানে জোলকণ অলপ ডাঠ হয় আৰু ভাল লাগে খাবলৈ। আৰু নৰসিংহৰ পাতকেইটা এনেকৈ মই অলপমান পানী মিহলি কৰি এটা পেষ্ট এয়া ৰেডি কৰিছোঁ, এয়া দেখিছে। মই অকণমান পানী মিহলি কৰি ধুনীয়াকৈ এটা পেষ্ট ৰেডি কৰি লৈছোঁ। তাৰ পাছত মই যিখিনি মাছ লৈছিলোঁ সেই মাছকেইডোখৰত নিমখ আৰু হালধি সানি ল'ম। মই আপোনালোকক জনাওঁ যে আপোনালোকে ইচ্ছা কৰিলে যিকোনো মাছে ব্যৱহাৰ কৰিব পাৰিব। নিমখ হালধি এনেকৈ সানি লৈ সৰু মাছ ল'লেও ভালকৈ আগতীয়াকৈ ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰি পেলাই আঞ্জাখনত দিলেই হৈ যাব। যিকোনো মাছ ল'ব পাৰিব। তাৰপাছত মই তেল পকাৰ পিছত এই মাছকেইডোখৰ ইয়াত দি দিছোঁ। একেবাৰে কম জুইত মাছকেইডোখৰ দি মই ভালদৰে সিজিবলৈ দিম মাছকেইডোখৰ। আপোনালোকে যদি বেছিকৈ ভজা মাছ বেয়া পায় তেন্তে কমকৈ ভাজি ল'লেই হ'ল। সৰু মাছ ব্যৱহাৰ কৰিলে এনেকৈ ঠিক ফ্ৰাই কৰি ল'ব। মই অফ কেমেৰা অলপমান মাছখিনি লুটিয়াই দিলোঁ, এবাৰ মাত্ৰ লুটিয়াইছোঁ। এয়া আমাৰ মাছখিনি ৰেডি হৈ গৈছে। এতিয়া মই এখন প্লেটত এইখিনি কাঢ়ি লৈছোঁ। সেয়া দেখিছে, মই ৰঙচুৱাকৈ মাছকেইডোখৰ ভাজি ল'লোঁ। যিখিনি তেলত মই মাছ ফ্ৰাই কৰিছিলোঁ সেই তেলখিনিতে মই আঞ্জাকণ ৰেডি কৰিম। এতিয়া মই গৰম তেলত এই পিঁয়াজ আৰু জলকীয়াৰ পেষ্টটো দি দিছোঁ। আপোনালোকে নিশ্চয় জানে যে নৰসিংহৰ বহুতো উপকাৰিতা গুণ আছে আৰু ৰেচিপিটো বিৰাটেই ইজি হয়। এয়া আদা নহৰু মই দিলোঁ আৰু এনেকৈ আপোনালোকে ঘৰতে ৰান্ধি খাব পাৰিব। জলকীয়া গুড়ি দিছোঁ, এয়া কমপ্লিটলি অপশ্যনেল হয়। আপোনালোকে ইচ্ছা কৰিলে এই জলকীয়া গুড়িটো স্কিপ কৰিব পাৰিব। আন্দাজমতে মই হালধি দিলোঁ আৰু এইখিনি অলপমান এতিয়া মই ভাজ খাবলৈ দিম। লগালগ দি নিদিব, অলপমান ৰঙচুৱা হ'ব দিব। দেখিছে মই ৰঙচুৱা হ'বলৈ দিলোঁ। এতিয়া মই ইয়াত নৰসিংহৰ পেষ্টটো দি দিম। নৰসিংহ যিহেতু আমাৰ ঘৰত সহজতে সকলোৰে ঘৰত পোৱা যায়, এই আঞ্জাখন এবাৰ আপোনালোকে ৰান্ধি খাই চাব। স্বাস্থ্যৰ বাবেও বহুতো উপকাৰী গুণ আছে আৰু লগতে খাবলৈ বহুত ধুনীয়া হয়। আৰু বাছি যোৱা মই যিখিনি বাতিত আছিলে নৰসিংহ সেইকণো দি দিছোঁ। অলপমান মই এনেকৈ কেৰাহীত ভাজি ল'লোঁ। তাৰপাছত আন্দাজমতে অলপমান নিমখ দিলোঁ আৰু নিমখ দিয়াৰ পাছত সকলোখিনি ভালকৈ মই মিহলি কৰি লৈ ইয়াত পানী দিম। এই আঞ্জাকণ আপোনালোকে প্ৰায় আধা ঘণ্টামান সময় ভালকৈ উতলাব লাগিব। মই ইয়াত এটা উতল অহাৰ পিছত মাছকেইডোখৰ দিলোঁ আৰু মাছকেইডোখৰ দিয়াৰ পিছত আপোনালোকে 25 মিনিটৰ পৰা 30 মিনিটলৈকে আঞ্জাকণ উতলিবলৈ দিব আৰু কালাৰটো ইয়াত চেঞ্জ হৈ যাব। যেতিয়া ইয়াত দেখিছে আধা ঘণ্টা 25 মিনিটৰ পিছত আঞ্জাকণ মোৰ ৰেডি হৈ গৈছে আৰু কালাৰো ধুনীয়াকৈ চেঞ্জ হ'ল। এয়া দেখিছে ডাঠো হ'ল জোলকণ। গতিকে মই এয়া এটা বাতিত ছাৰ্ভ কৰিছোঁ। স্বাস্থ্যৰ বাবে উপকাৰী গুণ থকা নৰসিংহৰ সৈতে যি মাছৰ জোল সেয়া আমাৰ ৰেডি হৈ গ'ল। আপোনালোকে এই ৰেচিপিবিধ ঘৰত ট্ৰাই কৰিব আৰু কেনে পালে জনাবলৈ নাপাহৰিব। এই দেখিছে কিমান ধুনীয়া হৈছে শাককণ, নহয়নে? থেংক ইউ।